অ মুতিছ কি খবৰ আপোনালোকৰ খবৰ ভালনে বাৰু মই এতিয়া ভণ্টিক থ'ব গৈ আছোঁ 6টা বজাতে স্কুললৈ আৰু মই আজি গমেই পাইছা থাম্বনেইলটো চাই ব'লা আৰু মই ৰেডি হওঁ এতিয়া কি পিন্ধিছোঁ চ' মই ৰেডি চেডি হৈ গৈছোঁ এতিয়া আৰু মই এতিয়া ভাইটিৰ কাৰণে ৱেইট কৰিছোঁ মানে ভাইটি মানে মোৰ লগতে যাব মানে সি এতিয়া মানে আমাৰ বৰমাক থ'ব গৈছে এতিয়া এইফালে বৰমাক মানে থ'ব গৈছে চেণ্টাৰলৈ তাৰপিছত মোৰ লগত সি যাব মোৰ গাড়ীখন আহিছে এইখন আমাৰ হোৱাইট বিউটিখন এইখিনি আগফালে ৰখি আছে এতিয়া মই ৰেডি চেডি হৈ লৈছোঁ আৰু এতিয়া যাওঁ আৰু কলেজীয়া নিচিনাহে হৈ গৈছোঁ কলেজীয়া নিচিনা দেখিছা কাপোৰ দেখিছা মোৰ হোৱাইট ব্লেক তুমিলোকে দেখিছাই বাৰু এতিয়া কিন্তু তেতিয়াও ন বোলে মায়ে কি কৰিছে চাংগে ফাৰ্ষ্ট ফোনত কথা পাতি আছে ইফালে ডিম দিছে কণী চলি আছো কণী চলিহে আছে আৰু ইফালে কেৰাহীত বহাব কণীটো এইটো অঁ থেংক ইউ দেই থেংক ইউ মায়ে পুৰা একদম মানে চিলিয়াই আছে আৰু লগতে কি মাইনাৰ কাৰণে দে মোকতো উইচ নহয় ৰাতিপুৱাই দিলে ভালকৈ খোৱাৰ পৰা জগাই উঠাই পেলাই লৈ গ'ল মোক গৰম তেল হৈ আছে আৰু এতিয়া ভাইটি মন্দিৰ যাওঁ ভাইটি আহি আছে ভাইটি কি তাক সি গা ধুৱাই নাই লাগে মই গা চা ধুলোঁ সিটো ধুৱাই নাই এতিয়া ধুই পেলাইহে সি ওলাব অঁ কোৱা এইফালে দেখিছা এয়া 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 আমাৰ মানে মাৰ মানে যদি মই অকণমান যদি ছিঙি দিওঁ ন উৰি আহিব একদম মোক মাৰিবলৈ একদম এইখিনি যদি মই অকণ চুই দিওঁ ফুলখিনি বুজিছা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে কমেণ্ট কৰিব যদি ধুনীয়া লাগিছে হা পুৰা বাগিচা আমাৰ এইখন জেগা এইখিনি কিন্তু ধুনীয়া লাগিছে অকল কৈছোঁ মই আৰু ইফালে আমাৰ মানে কি ক'ম আৰু বেলেগটো একো নায়েই ত' মোৰ ৰেডমিটখন লেতেৰা হৈ আছে অকণমান সেইখনতো আজি এখন নিনো এতিয়া দেৰিকৈ নিম এখন কিন্তু এখন এতিয়া মন্দিৰলৈ কাৰ লৈ যাম কাৰ হৈ আছে অঁ বাবা অঁ আহিল কি হা কি ৰেডি হৈ গৈছে বুজিছা আৰু ইফালে মোৰ মা যোৱা অফিচলৈ হেপী বাৰ্থডে 50 টকা দিছো 10 টকা ধূপ 10 টকা 5 টকা চাগে দিয়ে চলাইতো 5 টকা নহয় এটকা জুই লগোৱা বস্তু নহয় এটকা এই দাম বঢ়াই নাই হেপী বাৰ্থডে থেংক ইউ ডাঙৰ গিফ্ট দিছে আমি গৈ আছোঁ ভাইটি আৰু মই কাৰলৈ আৰু কি ক'ম আৰু বেলেগ নাই মায়ে দিলে 50 টকা আৰু লগতে দিছে তোমালোকে কি ভাবিছা নে কি ক হয়নে দিছে অঁ পইচাটো বিচাৰিব নহয় পকেটত ইফালেহে বিচাৰি আছোঁ ক'ত থ'লে পইচাটো অঁ হয় এইটো পকেটত আছে এইটো পকেটত চ' গাইজ দেখাই আছোঁ তোমালোকক মই চেফটি বস্তুটো এইটো 500 টকা ইয়াৰ হাঁহি দেখিছা এই খাওঁ অঁ খোলাই মোৰ চাবি মোৰ লগতে আছোঁ ইফালে চাচোন মই দৰ্জা খুলি আছোঁ গানটো কাটি দিওঁ ন আহিছা ন গাইজ ব'লা এতিয়া ঘৰৰ পৰা ওলাওঁ আৰু এতিয়া আৰু আমাৰ মেইন জেগালৈ চ' তোমালোকক ধুনীয়া জেগা এটা দেখা পাবি ব'লা যোনে দেখা নাই আজিলৈকে আমাৰ তেজপুৰৰ যোনটো মন্দিৰ ফেমাছ ত' ব'লা তোমালোকৰ আজি তাত দেখাম মই না কি কোৱা ব'লা আমি গৈ পাই গ'লো এতিয়া আমাৰ মন্দিৰ পাই গ'লো আমাৰ হলেশ্বৰ মন্দিৰ ত' চবে চিনি পোৱা চাগে যোনটো তেজপুৰত আছে ত' ধুনীয়া বহুত ধুনীয়া জেগা তোমালোকে দেখা যদি মানুহ কম আছে এতিয়া বস্তু কিনিম ক'ৰ পৰা কলটো লাগি যে কিবা এইফালে আমাৰ আইতাই দি আছে আজি এখন হোৱাইট বিউটি আমাৰ ইয়াতে খাৰা কৰি দিছোঁ আৰু এতিয়া মন্দিৰলৈ গৈ আছোঁ ভিতৰত এতিয়া ফাৰ্ষ্ট আমি কোনটোত ফাৰ্ষ্ট যাম এতিয়া গণেশ যাবৰ ওচৰত যাম ন ফাৰ্ষ্ট তাত পূজা কৰিম তাৰপিছত আমাৰ মেইন যোনটো জেগা ভিতৰত তাত যাম তাৰপিছত তোমালোকে এটা ধুনীয়া বস্তু এটা দেখাম তোমালোকে চাব ৰখা উইথ কৰা স্পেচিয়েল এইটো আৰু ভিডিঅ'ত এইটো আমাৰ তেজপুৰ হলেশ্বৰত আছে ত' তেজপুৰ যোনে আছে চিনি গমেই পোৱা চাগে এইটো জেগাটো আহি যায় কি ধুনীয়া হয় ন কি ধুনীয়া এনেকুৱা লাগিছে আমাৰ বাবাটো সাক্ষাৎ আমাৰ বাবা ওচৰতে আছে হয়নে সাক্ষাৎ আমাৰ ওচৰতে যে থকা যেন লাগে কি ধুনীয়া লাগে আৰু ইফালে দেখাই দিয়া নাই ইফালে দেখাই কি ধুনীয়া কি ফটোশ্বুট হৈ গৈছে ইয়াতে আমাৰ ভাইটিতে বহে ত' যাওঁ এতিয়া আৰু হৈ গ'ল পূজা কৰা আমাৰ এতিয়া জেঠাইহঁতৰ ঘৰ আহিছোঁ জেঠাইটো নাই বাৰু এতিয়া কাষতে গ'ল জেঠু নাই চাগে নেকি চেনেলটোৰ আছে বাৰু কিন্তু ভণ্টি আছে নেকি চাওঁ ভণ্টি নহ'লে গুৱাহাটী যাব পাৰে
আমাৰ মুখখন দেখাই দিয়া ইমান ধুনীয়া ছোৱালীজনী এবাৰ দেখাই দিয়া টাইফড কি হৈছে টাইফড আছে এবাৰ দেখাই দিয়া তুমি কি খাইছা তোমাৰ নিচিনাই খাইছা তোৰে দিছা ভণ্টিয়ে বনাই দিছে এইটো আমাৰ কাম কৰা বাই মুখখন দেখি গ'ল ভাল বনাইছে ন একদম ধুনীয়া বনাইছা তই মুখখন দি দিছ মোক হ'ব দে এনাৰ্জি পাম তই খালে তই এনাৰ্জি হৈ যাব তই চুলিটো ৰঙা কৰি পেলালি নেকি লাল পৰি ৰেড ফ্লেগ মুখখন দেখাই দে আকৌ এইটো বস্তু কিবা এটা বেলেগ বেলেগ লাগিছে ন এইটো বস্তু তাই লাষ্ট কৰে মানে বহুত লাষ্ট কৰে আমাৰ মানে লাষ্ট কেতিয়াবা কেতিয়াবা কৰে এতিয়া মানে লাষ্ট নকৰে মানে কেতিয়াবা কি আছিলে ন थैंक यू मेरी तरफ से छोटा सा ओ बुतीस আজি বৰ বেছি মুতন দি এইজনী মোক ঘূৰাই থাকিলে গাড়ী দিনটো ঘূৰাই থাকিলে बर्थडे का दिन भी उसको आज बकरी बना दिया আমাৰ জেঠাই চ ডিউটি পা তোমালোক কৈছিলো উঠা ডিউটি পা লৈ আনিছো আৰু এইজনী মোক ঘৰ থাকিলে হয় না এই ধুনু মাকে গা ধুই থকা নাই এনে ভাল লাগিছে এনেকে ভাল লাগিছে হেল্ল' বাই বাই চ' গাইজ এতিয়া ওলাও ক'লে লেটস গো এইটো কি চলি গ'ল আকৌ লাইট অফ কৰিব লাগে বেলেগ আছে গাইজ বলাই এতিয়া ঘৰত যাওঁ নে কি বহুত হৈ গ'ল ঘূৰা ঘূৰি আৰু নতুন ভিডিঅ' এটা লগ পাম এজনী ঘৰ যাব এতিয়া লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা দেই ভাল লাগিলে দেই দিয়া